দোস্ত এই বৰ্তমান ফাৰ্মৰ ভিতৰত আমি ফাৰ্মৰ কাম কৰি আছোঁ আৰু বৰ্তমান আমি মুৰ্গীক আঘাত দিছিলোঁ। তো গাইছ পানী চানী ৰেডি আছে, মুৰ্গী থৈছিলোঁ আৰু মুৰ্গীবিলাকে এতিয়া বাতুল আৰু গোবৰ খস্তা পকা এইবিলাক লাইটৰ পোহৰত আহি আছে আৰু খাই আছে মানে এইবিলাকে ধৰক অলপ খাই লৈ যাব কিছুমানে আৰু কিছুমানে ধৰক খাই আছে হা। আৰু দোস্ত আমাৰ যি মাঘৰ বিহুৰ উৰুকাত টিকেটত যি লেখা থাকে তেজাল কুকুৰা, এইবিলাক তেজাল কুকুৰা আৰু এইবিলাকত ভিটামিন আপোনাৰ ORS প্লাছ আপোনাৰ সেইটো কি আছিল আমাৰ এণ্টিবায়'টিকটো দিলে কি হয় দোস্ত পানী লগা জ্বৰ কাহ এইবিলাক নহয়। সেইকাৰণে এণ্টিবায়'টিকটো দেখোন পানীত পাইছে বৰ্তমান ঠাণ্ডা মাঘৰম চলি আছেতো এণ্টিবায়'টিক আৰু ভিটামিনো আছে তাত মাজতটো ধৰক ভিটামিন আছে মাজতটো ভিটামিন আছে। ভিটামিনটো আমি কি দোস্ত যেনেকৈ আমাৰ সৰু বাচ্ছাবিলাকৰ গাখীৰত যিটো এনাৰ্জি পায় সেইবিলাকতো মাতৃবিহীন পোৱালি না দোস্ত আৰুতো মায়েক নাই। সেইকাৰণে ভিটামিনটো আমি পানীৰ লগত যোগান ধৰিব লাগিব, তাৰ কাৰণে এইটো ভিটামিন দিয়া হৈছে। আৰু দোস্ত তাহাৰ যিবিলাক হিমোগ্লোবিন থাকে দেহা এই হিমোগ্লোবিনবিলাক বাঢ়াৰ কাৰণে দোস্ত ORSৰ ব্যৱস্থা কৰা হৈছে। এইফালেতো ORSৰ পানী আছে আৰু এইটোতো আমাৰ টেপচাৰতো আহি আছে দানা দিয়া সাজটো। আৰু দোস্ত বৰ্তমান খুব সুন্দৰকৈ খাই আছে মুৰ্গীবিলাক, আপোনালোকে দেখাই পাই আছে। বাল্ব আমি দিছোঁ দোস্ত 100ৰ বৰ্তমান গৰমৰ দিন যিহেতুকে 100ৰ বাল্বতে তাৰমানে দুটাত বঢ়িয়া গৰম হৈ থাকে ডায়েটটো। আৰু দোস্ত এই ডায়েটটো আমি টিঙেদি বনাইছোঁ, এইবিলাক আমি টিঙেদি বনাইছোঁ। এটা আছে খালী আছে বৰ্তমান দোস্ত। এইটো আমি কি কাৰণত খালী ৰাখছোঁ জানে না? এইটোৰ উদ্দেশ্য হৈছে আপোনাৰ এইটো হৈছে আপোনাৰ ইমাৰ্জেঞ্চি ৰুম। যদি কিবা কাৰণত এতিয়া 1.5 মুৰ্গী আছে আপোনাৰ ধৰক কোনোবা এটাই দাউৰি আহি খুন্দা খাই কিনে ইনজৰ হ'ল, আমি সেই মুৰ্গীটো এতিয়া ৰাখবা নোৱাৰোঁ। চ' এতিয়া ৰাখবা নোৱাৰোঁ কাৰণে আমি এতিয়া এইটো ডায়েৰ বনাইছোঁ বেলেগকৈ। সেইটো বৰ্তমান আন্ধাৰ আছে যিহেতুকে পেচেণ্ট নাই, পেচেণ্ট বুলিয়ে ক'লোঁ যিহেতু পেচেণ্ট নাই আন্ধাৰ আছে। আৰু বৰ্তমান এইকেইটা সুস্থ পুৰা আৰু বৰ্তমান কিবা ধনাই কওঁ আহঁতৰ কাৰণ ধৰক মাইক নাইতো ধৰক ট্ৰেইনিংবিলাক নিজে নিজে লৈ আছে। আৰু আমিও মাজে মাজে উৰা শিকি আছোঁ ধৰক এই উৰা শিকাৰ কাৰণে এই গুণাডেল দি দিছোঁ দোস্ত। এতিয়া তাহাঁতক কেনেকৈ উৰিব লাগে আমি তাৰে প্ৰশিক্ষণ দিওঁ এক টাইমৰ দিনত। আৰু টিঙৰ যি বাউণ্ডাৰী খুঁটিবিলাক আছে দোস্ত এই খুঁটিবিলাকত আমি তাহাঁত উৰে থিয়া হ'ব শিকাওঁ। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানেই আছিল আৰু ইয়াৰে পিছত আমি ভাল উন্নত মানৰ মানে কামৰ ওপৰত ভিত্তি কৰিয়ে ভিডিঅ' হ'ব দিয়ক। আমাৰ তাৰমানে এনে নহয় যে ক'ৰবাত ফাৰ্ম এখন দেখালোঁ বা ক'ৰবাত কিবা কৰি আছোঁ দেখালোঁ, সেইটো চিষ্টেম নহয়। যিটো গঠনমূলক ভিডিঅ' হয় আমি সেইটোৱে দিব চেষ্টা কৰিম। তো আজি আমি কাম বন্ধ কৰিলোঁ ইমানতে, কাৰণ আমাৰ কালি কুলৰ বিয়া। তো এতিয়া তামোল কাটাৰ দায়িত্বটো দিছে আমাক দেউতাকে ধনজিত আৰু মোক। গতিকে আমি তামোলো কাটব লাগিব, আঞ্জাও কাটব লাগিব, হয়তো ৰাতি অলপ ল'ৰাবিলাকক উদ্যমো দিব লাগিব, উৎসাহো দিব লাগিব। আৰু কালি যিহেতু বিয়া আছে কালি বৰৰ লগতো যাব লাগিব, একেলগে কইনা নাখালোগৈ তাৰমানে। সেইকাৰণে আজিলৈকে ভিডিঅ'টো শেষ কৰিলোঁ, কামো শেষ কৰিলোঁ। ত' ইয়াৰে পিছত নেক্সট ভিডিঅ'ত আমি আমাৰ কামৰ কোৱালিটিবিলাক দেখাম আপোনালোকক, চাই যাব। হাই বুলি কো, হাই বুলি কো, হাই বুলি কো, এই সুমন হাই বুলি কো। আমি দোস্ত এই মুৰ্গীবিলাকক যাকে যেনেকৈ বাৰু এটা এটা নাম দি মাতোঁ, কাৰণ নাম দি মাতিলে সিহঁতৰ সহজ হয় বুজি পাওঁ। এই ইয়াৰ নাম ধৰক জল্লি, এনেকৈ তাৰমানে আমি কিছুমান নাম দি মাতোঁ আৰু নাম দি মাতোঁ বুজি পায়। আই কি হয় ভাজি দোস্ত, পাখৰাটোৰ নাম ৰিকি দোস্ত। এনেকৈ মোটামুটি 1.5 নাম আছে আমাৰ। ফুলৰ নামেদি কিছুমানক দিওঁ, মাছৰ নামেদিও মাতোঁ কিছুমানক। এই ইয়াত দৰকাৰী মিৰ্গা আহি যায় দোস্ত, হাতত আধাৰ থাকিলে আহি যায়, মোৰ হাতত আধাৰ নাই সেইকাৰণে নাহে। ধৰক এই সেতি সৰু মুৰ্গীটো তাইৰ নাম ধৰক কপৌ, তাই যিহেতু দেখাৰী দোস্ত। আৰু এই সেতিৰ নাম বুলবুলি, সেতিৰ নাম চম্পা, সেতিৰ নাম কেতেকী। এনেকৈ 1.5-2 মুৰ্গীক আমি নাম দি মাতবা লাগে দোস্ত, তেতিয়া তাৰ সুবিধা হয়। দোস্ত
এনেকৈ ডাঙৰ মুৰ্গীৰ মাত দিলি তাহাঁতে গোটেইকেইটাই ভাবে যে আমাক সভাপতি মাতিছে একদম নিৰলে নিতালে শুনে তাহোঁ চাব দোস্ত মই আৰু একবাৰ দেখাই দিম তাহোঁ এতিয়া বৰ্তমান হাল্লা কৰি আছে চবেই হাল্লা কৰি আছে না দোস্ত এতিয়া মই ডাঙৰ মুৰ্গী এটাৰ মাত দিম দোস্ত চাব তাহোঁ হাল্লা নকৰাকৈ তাহোঁ শুনি থাকব ক'ৰ পৰা আহি আছে এই আৱাজটো